নমস্কাৰ বন্ধুসকল, আজি মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু সমূহ অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ দিছে দেখিছে নাই, একদম ব্ৰইলাৰ একদম খৰিকাত দি আছে আৰু এইপিনে ব'লক কি বনাই আছে, হে ভাত চাউল দিছে। দেখিছে বিয়া চিয়া পাতিবলৈ মন আছে নে আপোনাৰ? নে ছোৱালী ছোৱালী পোৱা নাই? এজনী পোৱা নাই ন, বিচাৰি চাই লওক কথা, এজনী বিচাৰি দিবা আকৌ, ধুনীয়া চাই বিচাৰি দিলে কি বিয়া পাতিব নেকি? অঁ এইখন দোকানত কি কি মাছ আছে, এইটো কচ মাছ, এইটো বাহুৱে পিচ আছে, চন্দা ৰৌ। ইয়াৰ পৰাই মই বাহুৱে 1 কেজি মান লৈ লৈছো আৰু। হেল্ল' গাইজ, আজি আমাৰ ঘৰলৈ আপোনালোকে চাহো কোন আহিছে, চাওক এই কুকি চাহৰ জুতি লৈ আছে। মাঘৰ বিহু ভোজ আজি আমাৰ ঘৰতে 2 ঘৰ মিলি খাব লৈছো হয় নে? হে তাৰপিছতে ভোগালী বিহু চবকে শুভেচ্ছা দিলো দেই। ভোগালী বিহু চবকে চেনেলৰ জৰিয়তে আৰু চবে ভিন্দো চেনেলটো সাবস্ক্ৰাইব কৰি দিব। লাইক কমেন্ট শ্বেয়াৰ সব কৰি দিব লাগিব হয় নে? আমাৰ ওচৰে ভিন্দো আৰু হেৰি খানাটো দেখাই থাকিব। খানাটো দেখাই থাকিম, সম্পূৰ্ণ ভিডিঅ'টো পুৰা ধামাকা হ'বলৈ গৈ আছে, আপোনালোকে চাই থাকিব হয় নে? কুকুৰা মাংস পুৰা পাছত এয়া এতিয়া গাহৰি মাংস পুৰা শিঙি আছে ইয়াত। তাৰপৰা ফ্ৰাই হৈছে। এইপিনে আমি এতিয়া শুকান ষ্টিকৰ মাংস গাহৰি এটা খাবলৈ লৈছোঁ। চাওক বহুত ধুনীয়া হ'ব পাৰোঁ বোলা দেই খাবলৈ। নিমখটো না গাইজ, এই মাছৰ জোলৰ কাৰণে এইটো বিলাহী আৰু মটৰ ধুনীয়াকৈ ইয়াত ভাজি আছে আমাৰ এই মাহীয়ে। কেনেকুৱা হ'ব খানাটো? হা বঢ়িয়া হ'ব। এইপিনে ইয়াত মাছ ফ্ৰাই কৰি থৈতো। কি ঠাণ্ডা লাগিছে নেকি নো? এই তহঁতি দুইটা যে অকলে অকলে মনে মনে যে জুই ফুৱাই আছে হে? সেইটো মানে বেলেগ হৈ আছে। হে কেলে মনে মনে কিবা ভাল কথা ওলাইছে নে? আকৌ ফুচু কথা পাতি আছে যে দুইটা আহিবি কৈ আছো। এই খুৱাই দিব লাগে আকৌ। আধা খোৱা বে ন? তুই কি খাবা না তুমি? আকৌ কাইলৈ খাবা নেকি ৰাতিপুৱা চাহৰ লগত? হে কি হৈছে এইটো? হে তোক মৰম। মাংসটো কেনেকুৱা হৈ আছে? মাংস এতিয়ালৈকে হোৱা নাই, মাংস হৈ থাকিব। মাছটো বাহু মাছ চব বনাই মেলি হৈ গ'ল। এতিয়া আমি ইয়াত কেৰাহী পাতি একদম মিঠাতেল চিঠাতেল দি পিনে এতিয়া মাংস মোক বনাবলৈ দিছে। মাংস আহি নাই, ইয়াত পিঁয়াজ কাটি থৈছে, এইপিনে আলু, এইপিনে আদা ৰচুন পেষ্ট আৰু মছলা চছলাবোৰ নাই, সেইবোৰ দেখাম বাৰু। বোলে এইবোৰ চব ইয়াতে এনেকৈ মাংসবোৰ ঢালি দিছোঁ দেই। 20 minutes later. গাইজ এইবোৰ চালাড তালাড বনি আছে। জানদা আপুনি যে মিঠা আলু খাই আছে, কি মিঠা আলু খাই ভাল পায় নেকি ন আপুনি? হে কেতিয়াবা আপুনি জলকীয়া এনেকৈ খাই পাইছে? খাই পাইছে? মজা। মাংস নিমখ বেছি হ'ব নেকি? চিন্তা নকৰ, ধুই দি খাবি। ধুই দি খাবলৈ হ'ব নি? এই মাঘৰ বিহু দিনাখন ধুই দি কেনেকৈ খাম বাৰু? প্ৰমোদা ধুই দি খাব নেকি? জানো ই ধুই খুৱাই নে এতিয়া ইগতে খুৱাই। এতিয়া এই আলুগুটি দি দিছো দেই, একদম মানে নিমখটো বেছি হৈ গৈছে নে? আলুগুটিয়ে খেলি দিব, এই কামটো মানে আলুগুটিয়ে খেলি দিব। এইবোৰ চব হৈ গ'ল ন। এতিয়া মছলা এটা দি পিনি, এতিয়া গৰম মছলা দি পিনি দি আছে আমাৰ টুকুৱে হয় নে? খানাটো কেনেকুৱা হ'ব? মই খানা বনালে ভাল হ'ব, খানাটো ভাল হ'ব বুলি কৈছে। চব এতিয়া আমি একদম খানাটো খাওঁ, মছলা চছলা হৈ পিনি খুব বেছি অকণমান দেৰি এনেকৈ লৰাই মেলি আৰু দিলে হৈ গ'ল আৰু খাবলৈ হৈ গ'ল বুলি কৈছে, খাই দিওঁ আৰু। কেনেকুৱা হৈছে তুমি নোকোৱা? কি কোৱা মাটিমাহ লগালগ বনাইছে। খানাটো একদম বেয়া হৈছে নে ভাল হৈছে? টুকুৱে বনাইছিলে মাংসটো, লাষ্টত মছলা চছলা টুকুৱে দিছিলে। টুকু দিছিলে আৰু মছলা মানুহজন মেইন নে কিনো? মানুহজন মেইন নে মছলা মেইন? সেইটো কোৱা আকৌ। মানে খানাটো দি মেলি খাই আমি এতিয়া ভিডিঅ'টো আমি ইমানতেহে টুকু সমাপ্ত মাৰি দিছো। ভিডিঅ'টো কেনেকুৱা পালে কি নাজানে, মাঘৰ বিহু চবে কেনেকৈ খালে নাজানো, আমি এতিয়া হাঁহ মাংস খালোঁ। যদি কোনোবা ভাল পালে আপোনালোকে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব। গাহৰি চাহৰি চব খাই দিওঁ, চবেই লাইক কমেণ্ট শ্বেয়াৰ হয় নে? কিন্তু আমাৰ ইয়াত বৰষুণ দিছে, আপোনাৰ বৰষুণ দিছে, কমেণ্ট এটা কৰি এতিয়া বাই বাই। গতিকে ভিডিঅ'টো চাই থাকিব।